গাইজ ধনী পূজা চাবলৈ আহিছোঁ আপোনালোকক অকণমান দেখাই দিওঁ সম্বৰ্ধনা পত্ৰখন পাঠ কৰিছোঁ মাননীয় ডাক্তৰ তপন কুমাৰ শৰ্মা জনী মন্দিৰৰ টাইমছ ডাকা শ্ৰদ্ধাবা জনাইছোঁ শাৰদীয় সম্ভাষণ গ্ৰহণ কৰিব ঐতিহ্যমণ্ডিত দুনিয়াঞ্চলিক দুৰ্গোৎসৱ সমিতিৰ ৯৮ সংখ্যক শ্ৰী শ্ৰী শাৰদীয় দুৰ্গোৎসৱ উদযাপন উপলক্ষে আপুনি বিশিষ্ট দাতা হিচাপে দান আগবঢ়াই দি গণান্বিতাৰ পৰিচয় দাঙি ধৰিলে তাৰ বাবে আপোনালোকক দুৰ্গোৎসৱৰ এই শুভ লগনত আন্তৰিক সদায় কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আপোনালোকৰ সতৰ্কনিষ্ঠা মনোবল আৰু সদিচ্ছা অকল আদৰ্শনীয় নহয় প্ৰশংসনীয় আপোনালোকৰ এনে অনুকৰণীয় আদৰ্শই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব তাত অকণো সন্দেহ নাই দুনিয়া আঞ্চলিক দুৰ্গোৎসৱ সেৱাত উৎসৰ্গিত হওক আপোনাৰ অনাগত জীৱন পৰম করুণাময়ী আৰু আদ্যাশক্তি দেৱী দুৰ্গাই আপোনাৰ লগতে পৰিয়ালবৰ্গক প্ৰদান কৰক যশস্যাপূৰ্ণ দীৰ্ঘ জীৱন আৰু সুন্দৰ স্বাস্থ্য শ্ৰদ্ধাৰে বিদ্যাৰাম কলিতা সভাপতি শৰৎচন্দ্ৰ শৰ্মা সম্পাদক দুনিয়া আঞ্চলিক দুৰ্গোৎসৱ সমিতি আৰু এই সম্বৰ্ধনা পত্ৰখনি আমাৰ দুৰ্গোৎসৱ সমিতিৰ প্ৰাক্তন সভাপতি মাননীয় কৃতেশ্বৰ কলিতা দেৱৰ জৰিয়তে ডাক্তৰ তপন কুমাৰ শৰ্মাক প্ৰদান কৰিবৰ কাৰণে এয়া আমি আগবাঢ়িছোঁ যদি মাননীয় শ্ৰী যতীন শৰ্মা ভিতৰত যাবি না যথেষ্ট মানুহ যাবলৈ অসুবিধা হৈছে ভিতৰত ভিতৰত যাব নোৱাৰিলোঁ বহুত মানুহ বিৰাট ভিৰ অকণমান ছাইডটো দেখুৱাই দিছোঁ ভিডিঅ' বনাই আছোঁ বহুত মানুহ বহুত ভাল লাগিছে আহি জুনি পূজা যথেষ্ট মানুহ প্ৰত্যেকবাৰে আহোঁ সেইকাৰণে এইবাৰো আহিলোঁ পূজা চাম লগতে মানুহখিনিও চাম জলদি নাহাই আৰু আহিব পাৰে আমি অলপ সময় আনন্দ কৰিব বিচাৰিছোঁ আনন্দ কৰাৰ লগতে ৰাইজে অলপ আনন্দ পাব পূজা চালোঁ দীঘল নকৰোঁ কাৰণ অলপ পূজা চাম বহুত বন্ধু বান্ধৱী লগ পাইছোঁ সিহঁতৰ লগত অলপ এনজয় কৰিম বাছ আজিলৈ ভিডিঅ'টো ইমানতে